মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি দশম শ্ৰেণীৰ অনুশীলনী 8.4 প্ৰশ্নটো সমাধান কৰিম। ইয়াত কি আছে? চেক এৰ সহায়ত এংগুল এ অৰ্থাৎ এ কোণৰ আন সকলোবিলাক ত্ৰিকোণমিতিক অনুপাত লিখা। সলিউশ্যন। প্ৰশ্নত আমাক কি কৈছে? চেক এৰ সহায়ত বা চেক এৰ দ্বাৰা আমি এই কোণৰ আন ত্ৰিকোণমিতিক অনুপাতবিলাক উলিয়াব লাগে। আন ত্ৰিকোণমিতিক অনুপাতবিলাক এতিয়া কোনবিলাক? যেনে সাইন এ, কস এ, টেন এ, সেইবিলাকৰ মান আমি চেক এৰ দ্বাৰা উলিয়াব লাগে। চেক এৰ দ্বাৰা আন ত্ৰিকোণমিতিক অনুপাতবিলাক আমি উলিয়াব লাগে। যেনে সাইন এ, কস এ, টেন এ, কট এ, কোসেক এ। এতিয়া এইকেইটা ত্ৰিকোণমিতিক অনুপাত আমি উলিয়াব লাগে চেক এৰ দ্বাৰা। আমি উলিয়াও। আমি জানো যে চেক এ is equal to 1 by cos a. এটিকে cos a is equal to কিমান হ'ব? 1 by sec a. এতিয়া আমি cos এৰ মান sec এৰ দ্বাৰা উলিয়াব পাৰিম। আমি cos এৰ মান উলিয়ালো sec এৰ সহায়ত। ইয়াৰ পাছত আমি এতিয়া উলিয়াম আকৌ আমি জানো যে ওৱান প্লাছ টেন স্কুৱেৰ এ ইজ ইকুৱেল টু কিমান? চেক স্কুৱেৰ এ। এটিকে টেন স্কুৱেৰ এ ইজ ইকুৱেল টু কিমান হ'ব? টেন স্কুৱেৰ এ ইজ ইকুৱেল টু হ'ব চেক স্কুৱেৰ এ মাইনাছ 1। গতিকে টেন এ ইজ ইকুৱেল টু কিমান হ'ব? প্লাছ মাইনাছ ৰুট অভাৰ চেক স্কুৱেৰ এ মাইনাছ 1। আৰু ত্ৰিকোণমিতিত আমাৰ অনুপাতৰ আগত মাইনাছৰ আমি ভেলু নাপাওঁ। গতিকে টেন এ ইজ ইকুৱেল টু কিমান হ'ব? ৰুট অভাৰ চেক স্কুৱেৰ এ মাইনাছ 1 হ'ব। গতিকে আমি টেন এৰ মান চেক এৰ সহায়ত উলিয়াব পাৰিলোঁ। এতিয়া আমি চাওঁ cot a is equal to আমি জানো cot a is equal to 1 by 10a। গতিকে 10 এর মান আমি অলরেডি পাইছো কিমান? sec square a minus 1 sec square a minus 1। গতিকে cot এর মান আমি পালো আকৌ cosec square a is equal to কিমান? cot square a plus 1। cosec square এর মান কিমান? cot square a plus 1। এতিয়া cot a মানে আমি কিমান পাইছো? 1 by root over sec square a minus 1। cot a মানে পাইছো আমি 1 by root over sec square a minus 1। এতিয়া তোমালোকে এইটো ভালকৈ চোৱা। আমি কি কৰিলো? দুইফালে স্কোয়াৰ কৰিলো। cot স্কোয়াৰ a হল লেফট সাইডত আৰু রাইট সাইডত কিমান হ'ব? রাইট সাইডত হ'ব 1 by root over sec square a minus 1 whole square।
এতিয়া cot square a is equal to কিমান হ'ব ওপৰত আমাৰ 1 square হ'ল তলত root over 6 square a minus 1 whole square. এতিয়া cot square a is equal to কিমান হ'ল 1 আৰু তলত কিমান হ'ল 6 square a minus 1 root over টো গুচি গ'ল এতিয়া cot square a আমি কিমান পালো 1 by 6 square a minus 1 পালো এতিয়া cosec square a is equal to cot square a ঠাইতে আমি কিমান পাতিব পাৰো 1 by 6 square a minus 1 plus 1 এতিয়া cosec square a is equal to কিমান হ'ব আমি কি কৰিলো 1 by 6 square a minus 1 plus 1 ৰ লসাগু উলিয়ালো কিমান পালো 6 square a minus 1 ওপৰত হ'ল 1 plus 1 আৰু 6 square a minus 1 কিমান বাৰ যাব 6 square a minus 1 হ'ব গতিকে 1 into 6 square a minus 1 cosec square a is equal to কিমান হ'ব এতিয়া তলত হ'ব 6 square a minus 1 ওপৰত হ'ব 1 plus 6 square a minus 1 plus 1 আৰু minus 1 কটা কাটি গ'ল গতিকে cosec square a is equal to কিমান হ'ল ওপৰত হ'ল 6 square a তলত হ'ল 6 square a minus 1 গতিকে cosec square a গতিকে cosec a is equal to কিমান হ'ব root over 6 square a by 6 square a minus 1 হ'ব এতিয়া ওপৰত হ'ল root over 6 square a বা তলত হ'ল root over 6 square a minus 1 এতেকে cosec a is equal to ওপৰত হ'ব sec a বা তলত হ'ব 6 square a minus 1 এতিয়া cosec a ৰ মান আমি sec a ৰ দ্বাৰা উলিয়াবলৈ সক্ষম হ'লো এতিয়া sin a মানে আমি কিমান লিখিব পাৰো 1 by cosec a লিখিব পাৰো আৰু cosec a মানে আমি কিমান পালো sec a by root over 6 square a minus 1 গতিকে আমি cosec a মানে কিমান লিখিব পাৰিম sec a by root over 6 square a minus 1 এতিয়া এইটো কি হ'ব উল্টি যাব উল্টি যায় কিমান হ'ব root over minus 1 by sec a গতিকে আমি sin a ৰ মান পাবলৈ সক্ষম হ'লো আৰু sin a আমি কিমান পালো root over 6 square a minus 1 by sec a এতিয়া আমি আটাইকেইটা ত্ৰিকোণমিতি অনুপাত উলিয়াবলৈ সক্ষম হ'লো চোৱা আমি cos a sec a দ্বাৰা উলিয়াই দেখুৱালো আমি cot a sec a দ্বাৰা উলিয়াই দেখুৱালো য'ত আমি cot a কিমান পালো 1 by root over 6 square a minus 1 পালো একেদৰে cosec a sec a দ্বাৰা দেখুৱালো cosec a কিমান পালো sec a by root over 6 square a minus 1 পালো আমি tan a কো উলিয়াই দেখুৱালো sec a ৰে কিমান পালো tan a is equal to 1 by root over 6 square a minus 1 পালো আৰু আমি sin a কো দেখুৱালো sec a দ্বাৰা কিমান পালো sin a is equal to root over 6 square a minus 1 by sec a আমি গোটেইকেইটা ত্ৰিকোণমিতিক অনুপাতকে sec a দ্বাৰা উলিয়াই দেখুৱালো